নমস্কাৰ প্ৰিয় বন্ধুসকল, কি খবৰ? আশা কৰোঁ চবৰে ভাল না কি কোৱা? মোৰতো সদায় নিচিনাকৈ জয় স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ' মাজলৈ। আৰু আপোনালোকে চাই আছে নাৰ্ভাছ ৰাভা। মানে গাইছ, আজি ভিডিঅ' বনোৱা হ'ল, মানে বহুত দিন হৈ গ'ল মোৰ ভিডিঅ' এটা অহা নাই। আপোনালোকে ভাবি থাকিব ইয়াৰ ভিডিঅ' নাহে আৰু, মানে সি ভিডিঅ' বনোৱা বাদ দিল নেকি কৈ কিনে আনছাবস্ক্ৰাইব কৰিব পাৰে না। সেইকাৰণে আপোনালোকক কৈ আছোঁ, মই ভিডিঅ' বনাম আৰু বনাই থাকিম। মানে মই কেতিয়াবা কিবা কাম চাম কৰিলেতো ভিডিঅ' বনাব নোৱাৰে না। সেইকাৰণে কাম কৰি কিনে ভিডিঅ' বনোৱাটো কেতিয়াবা সেনেকৈ লেট হ'ব আৰু গাইজ আপোনালোকক কওঁ, কমচে কম 10 দিনমান পিছত মোৰ এটা গান আহিব, ৰাভা গান। আপোনালোকে প্লিজ অপেক্ষা কৰি থাকক। আৰু গাইজ, মোৰ চেনেলটো আপোনাৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব, হাঁহি চাই থাকিব আপোনালোকে না কি কোৱা? আৰু ভিডিঅ' আহি থাকিব দেই গাইজ। ভিডিঅ'টো চাই কিনে পালে যদি ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবি আৰু ছাবস্ক্ৰাইব কৰি ঘণ্টা পৰ্যন্ত টিপি দিবলৈ পাহৰি নাযাবি। আৰু কোনোবা যদি আমাৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ ভিডিঅ'ত আহি থাকিব না, ভিডিঅ' আহি থাকিব, এইবিলাক গোটেইকেইটা দেখা পাই থাকিব। তেনেহ'লে পুনৰবাৰ লগ পাব প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ, বাই। জীৱনত মই বহুত কথাই শিকিলোঁ, কিন্তু সেইগিলা কথা মই পাহৰি থাকিলোঁ।